নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি মাছখোৱাত। মাছখোৱা শালহত কেনেকৈ ৰিহা চাদৰ, ৰিহা যোৰা মুগা বস্তুটো প্ৰস্তুত কৰি উলিয়াই তাৰ এটা সৰু আভাস লৈ আহিছোঁ। দেখিছে এইবোৰ শাল মানুহ মহিলাগৰাকীয়ে নিজৰ ঘৰতে ঘৰ বনাই শাল প্ৰস্তুত কৰি নিজেও বয়, লগতে আনকো বোৱাই ঘৰতে হাজিৰা চিষ্টেমত দি তেহেঁতক তাত বোৱাই। মানুহজনীয়ে দেখিছে এইবোৰ ৰিহা চাদৰ লগাই থৈছে। ৰিহা যিহেতু বিহু বতৰ ৰিহা প্ৰয়োজন হয় সকলোকে, গামোচা ৰিহা মেখেলা যাক যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা সকলো ধৰণৰ বস্তুৱেই ইয়াত পাব। বাইদেউগৰাকীয়ে নিজে ঘৰতে প্ৰস্তুত কৰি লৈছে। শালত বিভিন্ন ধৰণৰ কাপোৰ লগাই থোৱা আছে। ৰিহা যোৰা, ৰিহা মেখেলা, চাদৰ, গামোচা। বাইদেউগৰাকীৰ পৰা মই এযোৰ আনিছোঁ পিয়টচ মুগা যোৰা, আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব অকণো। মই ৰিহাযোৰা পিয়টচ মুগা ৰিহাযোৰা কেছত আনিছোঁ। মাজত কোনো ধৰণৰ বুটা নাই, চিম্পুলত হয় যোৰাযোৰ। কেছত হ'ব দেই গাইজ, চাই লওক। কেছত পিয়টচ মুগা। বাইদেউগৰাকী নিজেই প্ৰস্তুত তৈয়াৰ কৰি উলিয়াইছে কাপোৰযোৰ। ছাইড পটি এইখিনি ছাইড পটি থাকিব। কেছ কাপোৰযোৰ এনেকুৱা চিম্পুলতেই হয়। যাক যেনেকৈ লাগে তেনেকৈ তৈয়াৰ কৰি দিয়ে বাইদেউগৰাকীয়ে। যিহেতু এইযোৰ কেছত আনিছোঁ, আপোনালোককো যদি এনেধৰণৰ যোৰা লাগে অৰ্ডাৰ দিব পাৰিব। মোৰ লিংকত নাম্বাৰ দিয়া আছে, নাম্বাৰত কল কৰিবা। আপোনালোকে মেছেজ কৰি হ'লেও অৰ্ডাৰ ল'ব পাৰে, কাপোৰ অৰ্ডাৰ দিব পাৰে আপোনালোকে। এইযোৰ কাপোৰ অৰ্ডাৰ দিছিলে বাইদেউগৰাকীয়ে, সেইবাবে প্ৰস্তুত কৰি আনিছোঁ ধেমাজিৰ পৰা। মোৰ ঘৰ বৰ্তমান বিশ্বনাথ চাৰিআলিত, বেদেতিত থাকোঁ মই মুগা, পিয়টচ মুগা প্ৰায় বস্তু মই আনি থাকোঁ ধেমাজিৰ পৰা বিক্ৰী কৰিবলৈ। ইয়াত বিক্ৰী কৰি থাকোঁ ঘৰৰ পৰা। এই যোৰাযোৰ প্ৰস্তুত কৰি আনিছোঁ। যিহেতু বিহু বতৰ মুগা বস্তু সকলোৱে প্ৰয়োজন হয়। প্ৰয়োজন সাপেক্ষে যাক যেনেকৈ লাগে তেনেকৈ মই বস্তু আনি দিওঁ অৰ্ডাৰ মতে। আপোনালোকক লাগিলে অৰ্ডাৰ দিব পাৰিব। কাপোৰযোৰ কেনেকুৱা লাগিলে জনাবচোন। ধন্যবাদ।